পৰাগেতো পুৰা মাৰি আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আছে হনুমান পূজা। হনুমান পূজাত আমি আজি কাম কৰিব যাম। তো লগত যাব বাবা আমাৰ, মানে গাড়ীখন মানে গাড়ীত যাম বাবাৰ লগত একেলগে। এই মাল লৈ যাম এইখিনি হনুমান পূজাৰ। এতিয়া কি আছে? বিস্কুট এতিয়া আছে এইটো গিলাচ ওৱান টাইম। আৰু এইফালে বস্তুখিনি বাইকতে লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু এই ৰিক্সাখন পাই কেনে এই ৰিক্সাখনতে উঠাই দিলাক বাবাই। আমাক তাৰমানে চেণ্টেক্সন দিছে, তাহোন গোটাই গেল। ঐ এতিয়া বেছিকৈ লাগব, গম পাইছা? আমাক দুটাকৈ মাত্ৰ দি লাগে। তেওঁৰা মস্ত চেণ্টেক্সটো খালী কৰিব লাগিব পাই। তোন তিনিজন গিছা দেই, কিন্তু ইয়াৰ চেণ্টেক্সটো তাৰমানে খালী কৰিব লাগে। আমি পানী আছে নাকি খালী কৰিব লগা হ'লে হাৱা ওলাই যাব দুজনে। বেছি নাই গাইছ, অলপমান আছে পানী, 10 বাল্টিংমান হ'ব চাগে। খালী কৰি লওঁ আগত। চুৰ যা, বাল্টিং নাই, বাল্টিঙো নাই। তাৰমানে আমি ব্যৱস্থা কৰিছোঁ কি এইটোকে ডাইৰেক্ট বাগৰাই দিয়া। তো বাগৰাই দিব চেষ্টা কৰি চাম। লাগব নেকি বাল্টিংটো? অলপমান টাইম লাগছিল। মন্দিৰৰ বাল্টিং কিন্তু বেলেগ লৈ পাবা নালগে। এই ওলাং হে, সেই পানী ওলাবা। পাৰবি দে ওলা। বাল্টিংটো পালোঁ ৰ। তো ধুব লগা হ'ল আৰু ধুব লাগে লেতেৰা বেতেৰা। হ'লে কথা পাতি আছে আৰু আমাৰটোকো ধুবি দেই। পানীও অৱস্থা চাওঁ না, এই লেতেৰা পানী আহিছে, পুৰা গাখীৰ চাহ নিচিনা পানী আহিছে। ভালকৈ ধুই একদম পানীখিনি পেলাই লৈ আনিলোঁ আৰু ধুব লগা হ'ল। তাৰমানে এতিয়া খেচাৰিৰ ব্যৱস্থা দিব। আজি হনুমান পূজা না, এতিয়া কৰি আছে কামবিলাক। আমি আৰু চেণ্টেক্স আনা কিবা আনা কৰি আছোঁ। আমি দুটাই লৈ অনা চেণ্টেক্সটোকো ঘূৰাই আখলাই আছোঁ। পূৰা ধোৱাটো হ'ল আৰু এইফালেও চবে ৰাইজে কাম কৰি আছে, নিজৰ কাম নিজে কৰি আছে। তো পিলপিলি গাড়ীত যাই আছোঁ আমি এতিয়া। ঘৰত কাম হৈ গ'ল। এইটো কি লৈছে আৰু লগত? কলম শাক। ক'ত পালি? বিলটোত কলম শাক বোলে। খাই পাইছা না গাইছ? এনেহেন শাকগিলাখান পূৰা নেচাৰেলি শাক এইবিলাক। এতিয়া যাই আছোঁ। তো এতিয়া পূজাত আহিম আৰু খিচাৰি ব্যৱস্থা আছে কিবা কিবি ন? অলপ কৈ দিয়া আজি হনুমান পূজাৰ বিষয়ে। মানে খেচাৰীৰ লগত আছে আলু আছে, দালি আছে আৰু ৰঙালাও আছে, মানে মিক্সিং কিবা কিবি। তাৰপিছত অলপ 12টামান বজাত না, 2টামান বজাত আহি আছোঁ আমি এতিয়া পূজাত। মেইন পূজাত মানে এতিয়া অলপ কাম চাম কৰি আহিলোঁ। আৰু ইফালে আহি আছে আমাৰ ডাঙৰীয়াসকল, সুনীল ডাঙৰীয়া। তো দেখাই আছোঁ পিছত গা চা ধুই আহি কেনে। গা চা ধুই ল'লোঁ। এতিয়া যাম তাৰমানে হেৰিত মন্দিৰত যাম। তো ঘৰত চবেই গৈছে, মই যাব বাকী আছোঁ মাত্ৰ। দৰজা চৰজা জাপাই লওঁ। বাইকখন আছে, বাইকখন লৈ যাম। আৰু বেলেনে ৰখি আছে মিলন। তো চাই থাকক, যাই আছোঁ। আহি গ'ল মিলন ভাই আৰু মই। ইফালে পূজা চলি আছে, গাড়ীখন পাৰ্কিং কৰা জেগা, এইফালে চলি ছায়া জেগা আছে লাগে, নাম ছায়া। পৰিৱেশন, আৰু ইফালে আছে মন্দিৰত ভিৰ হৈ পুৰা ভিৰ। আৰু এই মাইনাজনী মোক লুকাই চাই আছে। আমাৰ তাৰমানে থয়াকাৰা হৈ গ'ল মন্দিৰত। আৰু কণকণটা আছে তাৰ মইনা। আৰু এইফালে পূৰা বহি গৈছে লাইনত, পূৰা বহি গৈছে। কেনে পৰাগেতো পূৰা মাৰি আছে। আৰু পূৰ্ব ছাৰ কেনেকুৱা? লদ্ৰে ছাৰ ভাল। আৰু আমাৰ ছাৰ দুটাক নিদিখালিতো আৰু কথাই নহয় দে, কওক অলপ। এইটো হিমান্ত ছাৰ আৰু জ্যোতিষ ছাৰ। আৰু ইফালে লাচিত ছাৰ আছে, মোৰ ছাবস্ক্ৰাইবাৰ ইহঁত পূৰা। তো আমিও বহি যাওঁ লগতে। ইফালে ৰখি আছে, এইফালেও বহি আছে চব। আমিও বহি যাওঁ আৰু আমিও পূৰা বহি দিলোঁ আৰু জাগাই যায়। খাৱাত খিচিৰি দিব ৰখি আছোঁ। আৰু ইফালে চলি আছে।
খাওয়া চাওয়া হৈ গ'ল পূৰা আমি এতিয়া ৰেষ্ট কৰি আছোঁ অলপমান শুনা নাপায় পূৰা একদম হাল্লা হৈ আছে কিমান খালি বহুত খালো আৰু সুনীল দা বহুত এইটো পূৰা খাইছে আজি পূৰা লৰা হৈ গৈছে উৎপাত ঘূৰি ঘূৰি ওলাইছোঁ ইয়াত আৰু এইফালে লাণ্ডাবিলাক আছে এই শুন বা কিমান খাইছে কিমান খালি লটৰেয়া 3 বাৰ লৈছা মাত্ৰ তই কিমান লৈছা তই 2 বাৰ তই আৰু এইবোৰ বহুত কম লৈছে আমাক কৰি আমি বহুত লৈছোঁ ইয়াত কৰি আমি 5 বাৰ 4 বাৰকৈ লৈছোঁ কেনে আজি খালি না বহুত খালো তো খেচাৰি পূৰা খাই ল'লোঁ চবে এতিয়া ৰেষ্ট কৰি আছোঁ অলপ এতিয়া আমি পূজাৰ পৰা ডাইৰেক্ট তাৰমানে হেৰিত যাম চুবুনঘাটা যাম এই আমাৰ মিলনৰ গাড়ীখন তাৰমানে কি হৈছে ষ্টাৰ্ট নোধা হৈছে বেটাৰী ডাউন হয় না এই চেল্ফে বেয়া হৈছে বোলে কিবা তো এতিয়া মেকাৰ তাত লৈ যাম আমি তাৰখন জমা দিব চাগে না জমা দিবি না চাবা দিবি অঁ তো এই তামোল আছে তামোল এখন খাই গ'লোঁ হয় তামোল খাব বহুত ভাল লাগে তাৰমানে মোৰ তো যাই থাকোঁ এতিয়া আমি লাহে লাহে হা চুবুনঘাটা যাই কিনে দেখাই আছোঁ মই কি পাৰোঁ আছে না নিজৰে সোনকালে আহিব লাগিব মই তো বেলেনৰ গাড়ীখন থৈ আহিলোঁ তাৰমানে আমি তাৰ আজি ভাল নহয় বোলে আমি 3জন তিনিটা লৈ আহি আছোঁ পূৰা সুনীলক চলাব দিছোঁ গাড়ী মই নচলাবাই মই পিছতে বহিব পালাম এতিয়া চলাই আছে তাৰ গাড়ীখন থৈ আহিলোঁ বেলেনৰ পালচাৰখন কালি ভাল হ'ব বুলি কৈছে কিবা হৈ যা ভালে কৰে না বেয়া কৰে বেছিকৈ আৰু আমি যাই আছোঁ অহাই ঘৰত এতিয়া তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিম তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰে তো ছাবস্ক্ৰাইব কৰি দিব তো বাই